এই ধৰণৰ কণীৰ বাকলি আমাৰ প্ৰায় সকলোৰে ঘৰত ওলায়। আপোনালোকে বাৰু পেলাই দিয়ে নেকি এইবোৰ? যদি পেলাই দিছিলে এতিয়াৰ পৰা নেপেলাব। এইবোৰ কি ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আজি তাকে চাওঁ আহকচোন। এতিয়া যিহেতু বাৰিষা কাল, গতিকে শামুক, কুমজেলুকা ইত্যাদি আমাৰ গোটেই বাগানখন ভ্ৰমণ কৰি কিছুমান উপকাৰী গছৰ ডাল পাত গোটেইখন খাই তহিলং কৰি পেলায়। গতিকে আমি আজি কণীৰ খোলা ব্যৱহাৰ কৰি গছবোৰ ৰক্ষা কৰিবলৈ চাম। আৰু আপুনি যদি বাগিচা পতাত আগ্ৰহী, এই চেনেলটোৰ লগত ভৱিষ্যতেও জড়িত হৈ থাকিব বুলি মই আশা কৰিলোঁ। এতিয়া আমি কি কৰিম, এই ধৰণৰ পেলনীয়া কণীৰ বাকলিবোৰ ২-৩ দিনমান ভালকৈ টান ৰ'দত ৰাখি শুকুৱাই ল'ম। এতিয়া এইখিনি ভালকৈ শুকোৱাৰ পাছত মই খুন্দনা এটা লৈ এইখিনি খুন্দি লৈছোঁ। মই বহুত বেছি গুড়ি নকৰোঁ, যিহেতু মই আজি কীটনাশক হিচাপেহে এইখিনি ব্যৱহাৰ কৰিম। কণীৰ খোলাত যথেষ্ট পৰিমাণৰ কেলছিয়াম থাকে আৰু কেলছিয়াম আমাৰ গছৰ কাৰণে খুব ভাল। গতিকে আমি এইখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। সাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ হ'লে এইখিনি খুব মিহিকৈ গুড়ি কৰি ল'ব লাগিব মিক্সিত, যাতে অতি সহজতে মাটিৰ লগত মিলি যায়। আজি আমি যিহেতু পেষ্টিচাইড হিচাপে ব্যৱহাৰ কৰিম, গতিকে ইমানখিনিয়ে গুড়ি কৰি লৈছোঁ। এতিয়া আমি এইখিনি ব্যৱহাৰ কৰিব পৰা হৈছোঁ। এতিয়া আমি গুড়ি কৰা কণীৰ বাকলিখিনি এই ধৰণে গছৰ চাৰিওফালে দি দিছোঁ। কুমজেলুকা, শামুক ইত্যাদিৰ দেহটো যিহেতু খুব কোমল হয়, গতিকে কণীৰ বাকলিয়ে সিহঁতৰ দেহত বৰ বেয়াকৈ আঘাত কৰে। সেইবাবে ইহঁতি কণীৰ বাকলিৰ পৰা আঁতৰত থাকে। গতিকে আপোনালোকেও এই ধৰণে পেলনীয়া কণীৰ বাকলি ব্যৱহাৰ কৰি আপোনালোকৰ গছজোপা ৰক্ষা কৰিব পাৰে। শামুকৰ কথা কৈ থাকোঁতে মই এই মাটিখিনিতে এটা শামুকৰ পোৱালি দেখিলোৱেই। এতিয়া যিহেতু বহুত শামুক ওলাব, গতিকে আপোনালোকেও সাৱধান হওক। টাববোৰতো দি লৈছোঁ। গতিকে আজিৰ ভিডিঅ'টো চাই যদি কিবা উপকৃত হ'লোঁ বুলি ভাবিছে, তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, যাতে মই উৎসাহিত হৈ আগলৈও এই ধৰণে আপোনালোকলৈ ভিডিঅ' বনাই থাকিব পাৰোঁ। লগতে আপোনালোকৰ বন্ধু-বান্ধৱী, আত্মীয় স্বজন যিসকলে বাগিচা পাতি ভাল পায়, তেওঁলোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকো কিবা উপকৃত হয়। গতিকে আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।